হামৰেনস্থিত ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মীসকলৰ বাবে সুদিন পুৰণি তিন পাতৰ চালিৰ ঠাইত হ'ল এখন নতুন কাৰ্যালয় ভৱন কাট নিউজৰ উদ্যোগত এলফ্ৰেস্কো দ্য টেলেণ্ট শ্ব' ছিজন 2ৰ বাবে ডকমকা কাটচেৰু গাঁৱত দৃশ্যগ্ৰহণ ৰংনিহাং কাৰ্বি ক্লাবত অনুষ্ঠিত ৰুম্ফু মিলি খোৱৰণী প্ৰথম সংখ্যক কাৰ্বি আংলং ভলীবল টুৰ্ণামেণ্ট সফল সম্পন্ন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ কবই লাগিব হামৰেন ৰাজ্যিক পৰিবহণ নিগমৰ শাখাৰ বাবে আৰম্ভ হ'ল এটা ভাল দিনৰ পুৰণি তিন পাতৰ চালিবান্ধি কাৰ্যালয় আৰু চলাব নালাগে ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মীসকলে এতিয়াৰে পৰা নতুন এটা সুস্থিৰ কাৰ্যালয়ত হামৰেন ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীসকলে দৈনন্দিন কাৰ্য কৰিব পাৰিব হয় সুদীৰ্ঘ বছৰৰ পৰাই টিনৰ চালিৰে বন্ধা সাধাৰণ কাৰ্যালয়ৰ পৰাই হামৰেন পৰিবহণ নিগমৰ কাৰ্যালয় চলাই আহিছিল পৰিবহণ নিগমৰ কৰ্মচাৰীসকলে বিগত কেইবা বছৰৰ আগতে টিকট দিয়া কাউণ্টাৰ আৰু কৰ্মচাৰীসকলে নিশা জিৰণি ল'ব পৰা ভৱন নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল যদিও অনিবাৰ্য কাৰণবশতঃ বিভাগটোৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই চৰম হেমাহিৰে পেলাই থৈছিল আৰম্ভণি অৱস্থাতে এই বিষয়ে কাট নিউজত কেইমাহমানৰ আগতে বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি পৰিৱেশন কৰিছিল অৱশেষত কিছু পলমকৈ হ'লেও বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই গা লৰালে আৰু ভৱন নিৰ্মাণ সম্পূৰ্ণ কৰিলে এতিয়া হামৰেন পৰিবহণ নিগমৰ এই কাৰ্যালয়ৰ পৰা ৰাজ্যৰ ঐতিহ্যময় ৰঙাৰঙৰ এএছটিচি তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ হামৰেনৰ চহৰৰ পৰা সগৌৰৱে বাহিৰলৈ যাত্ৰা আৰম্ভ কৰিব আৰু বাহিৰৰ পৰা হামৰেন চহৰলৈ হেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে সোমাই আহিব পাৰিব বাছ পৰিবহণ নিগমৰ কৰ্তৃপক্ষৰ এই কাৰ্যত হামৰেনবাসী অতিশয় আনন্দিত যদিও নগাঁও বা অন্যান্য ঠাইলৈ যাবলগীয়া বাছৰ সংখ্যা আৰু বৰ্ধিত কৰাৰ আশা প্ৰকাশ কৰিছে হামৰেনৰ ৰাইজে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ কাট নিউজৰ উদ্যোগত অনুষ্ঠিত কৰি অহা এলফ্ৰেস্কো দ্য ছিজন 2 দৃশ্যগ্ৰহণ দেওবাৰে ডকমকা কাটচেৰু গাঁৱত সম্পন্ন হয় এলফ্ৰেস্কো দ্য টেলেণ্ট শ্ব' ছিজন 1 শেষ হোৱাৰ পিছতে ছিজন 2ৰ বাবে দৃশ্যগ্ৰহণৰ কাম যোৱাকালি সম্পন্ন হৈ যায় কাটচেৰু গাঁৱৰ লোকসকলে কাট নিউজৰ পৰা এই কাৰ্যসূচী লৈ উপস্থিত হোৱাৰ প্ৰথম দলটিক উষ্ম সম্বৰ্ধনা আৰু আদৰণি জনায় এনেদৰে গাঁৱে গাঁৱে ফুৰি যোগ্য কিশোৰী তথা যুৱক যুৱতীক সুবিধা প্ৰদান কৰাৰ লগতে নিজৰ যোগ্যতা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ইমান ধুনীয়া মঞ্চ দিয়াৰ বাবে গাঁৱৰ মুৰব্বী তথা গঞা ৰাইজে কাট নিউজৰ দলটিক ভূয়সী প্ৰশংসা কৰে দৃশ্যগ্ৰহণৰ অন্তত এই কাৰ্যসূচীত ভাগ লোৱা আটাইবোৰ শিল্পীসকলক একোটাকৈ প্ৰশস্তি পত্ৰ কাট নিউজৰ তৰফৰ পৰা প্ৰদান কৰে Uvi kimi afan paching thur afan pu kelun ke kan anu se prang ke wangi ke thegi afan pu awar sai ke deng pon lasi pini lada lamangsu kelun ke kan cepati pon uvi kimi bongsu maratu afan isi nongnam certificate ke pajir pon lasi labangsu asai ang deng along non alang itum kacenal hin pen alang itum labangso nong nam sarpet pajir pon posi nili tuma rong ahin ben tame alang ni tumanta ahir jume kachuru pipono nasi iprang ke bang tuji ta anso se paching thuria phan pura alang ni tum panong pon labangso program ke ding pon posi ni tum rong ahin ten tame alang ni tum katinel hin phanta ninga rong ninga klong penti ni tum ahin benta churu pon উল্লেখ্য এই শ্ব' কাট নিউজে সমগ্ৰ কাৰ্বি আংলঙৰ ভিতৰুৱা অঞ্চলসমূহত সুবিধাৰ পৰা বঞ্চিত হৈ যোগ্যতা প্ৰদৰ্শন কৰিব নোৱাৰা কিশোৰী তথা যুৱক যুৱতীসকলক প্ৰাধান্য দিয়া হয় ৰংনিহাং কাৰ্বি ক্লাব প্ৰাংগণত অনুষ্ঠিত হৈ থকা ৰুম্ফু মিলি খোৱৰণী প্ৰথম ভলীবল টুৰ্ণামেণ্টৰ দেওবাৰে সম্পন্ন হৈ যায় কাৰ্বি ইউথ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা এই টুৰ্ণামেণ্টৰ অন্তিম তথা চূড়ান্ত খেলখন অৰ্গেং ক্লাব আৰু লাংহিন বুলেট ক্লাবৰ মাজত অনুষ্ঠিত হয় টুৰ্ণামেণ্টত অৰ্গেং ক্লাবে চূড়ান্ত বিজয় সন্মান অৰ্জন কৰে জিলাভিত্তিক অনুষ্ঠিত এই ভলীবল টুৰ্ণামেণ্টৰ অন্তিম দিনৰ উপলক্ষে
আয়োজিত মুকলি সভা তথা বঁটা বিতৰণী অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰথম বিজয় খিতাপ অৰ্জন কৰা দল অৰ্গেং ক্লাবক 20,000 নগদ ধনসহ ট্ৰফি প্ৰদান কৰে আনহাতে সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা পৰিষদ সদস্য লুনসিং তেৰণে নগদ 10,000 ধনসহ এটা ট্ৰফি প্ৰদান কৰে টুৰ্নামেণ্টৰ দ্বিতীয় ৰানাৰ্ছ আপ হোৱা দলক উল্লেখ্য সভাত প্ৰয়াত ৰুম্ফু মিলিকৰ আত্মীয়ৰ লগতে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বে KSYCৰ সভাপতি প্ৰকাশ তেৰাং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে দেওবাৰে সম্পন্ন হল পশ্চিম কাৰ্বি আংলঙত কাৰ্বি লাংপি ক্লাষ্টাৰ ফেডাৰেশ্যন দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ উপলক্ষে অনুষ্ঠিত সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও পৰিষদৰ অধ্যক্ষ হৰেন সিং বে তথা আন কাৰ্যবাহী সদস্য ক্ৰমে জগত সিং ইংটি পৰিষদৰ সদস্য মঙ্গল সিং টিমুং দৰ সিং ৰংহাং ৰাম সিং টিমুং আৰু লুন সিং তেৰণ প্ৰমুখ্যে নেতাসকলে উপস্থিত থাকে ৰংখাং পৰিষদৰ সমষ্টি ৰংখাং ব্লক উন্নয়ন খণ্ডৰ অন্তৰ্গত হাতগাঁও খেলপথাৰ উন্নয়ন খণ্ডটোৰ অধীনত থকা আত্মসহায়ক গোটসমূহক লৈ গঠন কৰা ক্লাষ্টাৰ ফেডাৰেশ্যন দ্বিতীয় বাৰ্ষিক অধিৱেশন কালি সফলভাৱে সম্পন্ন হয় নেশ্যনেল ষ্টেট লাইভলিহুড মিছনৰ অধীনত গাঁও এলেকাসমূহ উন্নয়নৰ দিশত আগুৱাই লৈ যোৱাৰ বাবে গঠন কৰা হয় এই ক্লাষ্টাৰ ফেডাৰেশ্যন এই সভাত কামে কাজে উন্নত দিশত ভাল ফল দেখুওৱা গোটকেইটাক উত্তম পুৰস্কাৰ প্ৰদান কৰা হয় আনহাতে বিটুং ৰেংথেমা সমষ্টিৰ R2 কেকাং আমলং সাৰ্পো ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ অধীনৰ আত্মসহায়ক গোটসমূহকো বাৰ্ষিক অধিৱেশনতো যোগদান কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে গ্ৰামীণ এক্সপ্ৰেছ যোজনা নামে নতুন আঁচনি মুকলি কৰা হয় লগতে বৈঠালাংছ এলেকাটো শিক্ষা দিশত সফলভাৱে আগবাঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক সুহৰি নামৰ স্কিমৰ যোগে পুৰস্কাৰ আগবঢ়ায় বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Turkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ঐতিহ্যময় লৰুলাংছ হাচাকান আকলামৰ 50 সংখ্যক বৰ্ষপতি উপলক্ষে অনুষ্ঠিত হৈ থকা ভিলেজ ফুটবল চেম্পিয়নশ্বিপৰ আজি অন্তিম তথা চূড়ান্ত দিন চূড়ান্ত খেলখনত ৰংকেথে ফুটবল ক্লাব আৰু ৰংপিৰবি ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় ঐতিহ্যময় লৰুলাংছ হাচাকান আকলামৰ 50 সংখ্যক বৰ্ষপতি উপলক্ষে অনুষ্ঠিত হৈ থকা ভিলেজ ফুটবল চেম্পিয়নশ্বিপৰ আজি অন্তিম তথা চূড়ান্ত দিন চূড়ান্ত খেলখনত ৰংকেথে ফুটবল ক্লাব আৰু ৰংপিৰবি ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হৈছিল চূড়ান্ত খেলখনত ৰংকেথে ফুটবল ক্লাবে 3-1 গলত ৰংপিৰবি ক্লাবক হৰুৱাই চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰে
উল্লেখ্য খেলৰ জিৰণি সময়ৰ আগলৈকে দুয়ো দলে 1-1 গলত ড্ৰ হয় যদিও জিৰণিৰ পিছত ৰংকেথি ফুটবল ক্লাবে ৰংপিৰবি ফুটবল ক্লাবক 2 গল দিয়াত ৰংপিৰবি ফুটবল ক্লাবে পৰাজয় স্বীকাৰ কৰিবলগীয়া হয় লগে লগে খেলপথাৰখনত ৰংকেথি ফুটবল ক্লাবৰ সমৰ্থকৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হয় অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং বাপ্টিষ্ট কনভেনশ্যনৰ 38 সংখ্যক বাৰ্ষিক অধিৱেশন সোমবাৰে সফলভাৱে আৰু উলহ মালহেৰে সম্পন্ন হয় মেথিউ 25:14 খ্ৰীষ্টিয়ান ষ্টেৱাৰ্ডশ্বিপ শীৰ্ষক আধ্যাত্মিকতা বিচাৰি তিনিদিনীয়াকৈ অনুষ্ঠিত এই সভাখন যোৱা 16 মাৰ্চৰ পৰা 18 মাৰ্চলৈ অনুষ্ঠিত হয় জেমি ব্যাপ্টিষ্ট এছ'চিয়েশ্যনৰ সহযোগত ডিমা হাছাৰ হাংৰুম ব্যাপ্টিষ্ট চাৰ্চত অনুষ্ঠিত হয় এই তিনিদিনীয়া 38 সংখ্যক বাৰ্ষিক অধিৱেশন সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে CBCNEI ৰেভাৰেণ্ড জলি ৰিমাই NKBৰ প্ৰাক্তন সম্পাদক ৰেভাৰেণ্ড লৰেন্স ইংটি কাথাৰ কাৰ্বি আংলং ব্যাপ্টিষ্ট কনফাৰেন্সৰ সাধাৰণ সম্পাদক ডেভিডছন ইংটি কাৰ্বি আংলং মিছন সম্পাদক কামচন ৰংফাৰ প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে উল্লেখ্য কাৰ্বি আংলঙৰ পুটা কাৰ্বি নিজাং কাৰ্বি আমৰি কাৰ্বি নগা গাৰো আদিবাসী ৰেংমা বড়ো আদি বিভিন্ন জনগোষ্ঠীয় লোকে অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীত ভাগ লয় আৰু 39 সংখ্যক কাৰ্বি আংলং ব্যাপ্টিষ্ট AGM প্ৰাপ্ত সভাখনত ধনশিৰি ভেলী এছ'চিয়েশ্যনৰ উদ্যোগত বোকাজান মহকুমাৰ এনকাৰ বালিপথাৰত সম্পন্ন কৰা হয় বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ নেহেৰু যুৱ কেন্দ্ৰ উদ্যোগত আৰু বাহনী আদৰ্শ ক্লিয়াৰডাপ ক্লাবৰ সহযোগত লাংচমেবি ব্লক খণ্ডৰ এলেকাত অনুষ্ঠিত ব্লক পৰ্যায়ৰ খেল ধেমালিৰ আজি সফল সম্পন্ন হয় তিনিদিনীয়া এই খেল ধেমালি কাৰ্যসূচীত অঞ্চলটোৰ বহু যুৱক যুৱতীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে এই তিনিদিনীয়া কাৰ্যসূচীত লং জাম্প হাই জাম্প 100 মিটাৰ দৌৰ 200 মিটাৰ দৌৰ 1000 মিটাৰ দৌৰকে ধৰি ফুটবল ভলীবল আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হোৱা খেলুৱৈসকলক তিনিদিনীয়া অনুষ্ঠানৰ অন্তিম দিনা বঁটা আগবঢ়োৱা হয় এই বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে LRNৰ সভাপতি সঞ্জু তকবি LRNৰ সম্পাদক মোহন সিং ইংটি কাথাৰে নিমন্ত্ৰিত অতিথি বকলিয়া স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি তাৰা সিং ৰংপি বিশিষ্ট সমাজসেৱক ৰংবিৰাম ৰংপিকে ধৰি বাহনী আদৰ্শ চৰকাৰী গাঁওবুঢ়া স্বাৰ্থে হানছে VDC সম্পাদক মণিৰাম হাংছো প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে বকলিয়াৰ পৰা বিশেষ প্ৰতিবেদক বকলিয়া আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ